মৰমৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সুস্বাস্থ্য ভালে আছা। দীঘলীয়া বিৰতিৰ পাছত এনেদৰে তোমালোকৰ সৈতে যোগাযোগ হৈছোঁ আৰু আমাৰ এই যোগাযোগ অৰ্থাৎ অনলাইন ক্লাছ জৰিয়তে তোমালোকে উপকৃত হ'বা বুলি আশা কৰিছোঁ। মই আজি ইতিহাসৰ দ্বিতীয় অধ্যায়টো আলোচনা কৰিবলৈ ওলাইছোঁ। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। অধ্যায়টোত বহুকেইটা মূল আলোচ্য বিষয়বস্তু আছে। প্ৰথমটো হৈছে মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি। দ্বিতীয়টো হৈছে অহিংস আন্দোলন। তৃতীয়টো অসহযোগ আন্দোলন। চতুৰ্থটো আইন অমান্য আন্দোলন। পঞ্চমটো ভাৰত্যাগ আন্দোলন। ষষ্ঠ ভাৰতীয় জাতীয় সেনাবাহিনী আৰু শেষত ভাৰত স্বাধীন আইন। আজি আলোচ্য বিষয়বস্তু হৈছে মহাত্মা গান্ধী উত্থানৰ পটভূমি। আমি মহাত্মা গান্ধী উত্থানৰ পটভূমি অৰ্থাৎ মহাত্মা গান্ধীয়ে ব্ৰিটিছ অধীন ব্ৰিটিছক ভাৰতৰ পৰা খেদিবলৈ বা আমাৰ ভাৰত স্বাধীন কৰিবলৈ তেওঁ কেনেদৰে পদক্ষেপ লৈছিলে, তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যিবিলাক আন্দোলন তেওঁ নেতৃত্ব দিছিল, তেওঁ কেনেদৰে নেতৃত্ব দিছিল বা সেই সময়ৰ পৰিস্থিতিৰ তেওঁ নিজকে এজন অপ্ৰতিদ্বন্দ্বী স্বাধীনতা সংগ্ৰামী হিচাপে কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰিছিল, লগতে ভাৰতীয়সকলক তেওঁ কেনেকৈ সেই স্বাধীনতা আন্দোলনত আগবঢ়াই লৈ গৈছিল বা প্ৰেৰণা দিছিল তেওঁলোকক সেই আন্দোলনত যোগদান কৰিবলৈ, সেই সকলো আমি আলোচনা কৰিম। কিন্তু আমি তাৰ আগতে মহাত্মা গান্ধীৰ পৰিচয়, তেওঁৰ কৰ্মজীৱনীৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হৈছে মোহনদাস কৰমচাদ গান্ধী আৰু তেওঁৰ জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাই এখনত। তেওঁৰ পিতৃৰ নাম কৰমচাদ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই গান্ধী আৰু তেওঁৰ স্ত্ৰীৰ নাম হৈছে কস্তুৰবা গান্ধী আৰু তেওঁ কস্তুৰবা গান্ধীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল 1881 চনত। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ মহাত্মা গান্ধীৰ কৰ্মজীৱনী সম্পৰ্কে। মহাত্মা গান্ধী উচ্চ শিক্ষাৰ বাবে 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ ইংলেণ্ডলৈ গৈছিল আৰু বেৰিষ্টাৰ উপাধি লাভ কৰি
তেওঁ ভাৰতলৈ 1891 চনত উভতি আহে। উভতি অহা কিছুদিন পিছতেই তেওঁ ৰাজকোট মুম্বাইত ওকালতি কৰে আৰু তেওঁৰ এই ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ তেওঁ আকৌ দক্ষিণ আফ্ৰিকাৰ নাটাললৈ 1893 চনত যায়। কিন্তু তেওঁ তালৈ যোৱাৰ পিছত দেখে যে ভাৰতীয় লোকসকলৰ ওপৰত ইউৰোপীয়সকলে নানান ধৰণৰ ৰাজনৈতিক সামাজিক অবিচাৰ কিছুমান কৰি আহিছে আৰু সেই দেখি তেওঁ অতি আচৰিত হৈছিল যে ইউৰোপীয়সকলে ভাৰতীয়সকলৰ ইমান শোষণ বা ভাৰতীয়সকলে ইমান অত্যাচাৰ সহ্য কৰি সেই দক্ষিণ আফ্ৰিকাত আছিল। সেয়ে তেওঁ অতি মৰ্মাহত হৈছিল, দুখ অনুভৱ কৰিছিল আৰু তেওঁ ভাৰতীয়সকলক কৰা এই অন্যায় অবিচাৰৰ প্ৰতি প্ৰতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব দি পেলাই তেওঁ দক্ষিণ আফ্ৰিকাৰ নাটালতে এক বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে। তেওঁ নাটালত নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠনো গঢ়ি তোলে আৰু তাৰ পাছতেই তেওঁ ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়ায় আৰু ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰিবলৈ চেষ্টা কৰে। গান্ধীজীয়ে এই সময়ছোৱাত অন্যায় অবিচাৰৰ বিপক্ষে কৰা তেওঁৰ যিটো বৰ্ণ বৈষম্য আন্দোলন আছিল বা সংগ্ৰাম আছিল, এই সংগ্ৰামৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে তেওঁৰ অস্ত্ৰ আছিল একমাত্ৰ অহিংসা। তেওঁ অহিংসাকে অস্ত্ৰ হিচাপে গ্ৰহণ কৰি তেওঁ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছিল। এইখিনিতে তোমালোকে জানিব লাগিব অহিংসা শব্দটোৱে কি বুজাইছে। অহিংসা মানে হৈছে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ হাতত তুলি নোলোৱাকৈ চৰকাৰৰ বিৰুদ্ধে বা আন যিকোনো আন্দোলন কাৰ্যসূচী চলাই যোৱা, অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ বা হিংসা নোহোৱাকৈ হিংসাৰ বিপৰীত এটা সত্যভাৱে নিষ্ঠাভাৱে কৰা এক গণ আন্দোলন। পিছলৈ এই বৰ্ণ বৈষম্য আন্দোলনেই সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে ইয়েই সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। ভাৰতীয়সকলক ট্ৰান্সভেল প্ৰদেশত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আছিল সেই সময়ত। তাৰপিছতে এনে এটা আইন তাতে বলবৎ আছিল যিটো আইন মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিল আৰু খ্ৰীষ্টান ধৰ্মীয় বিধান অনুসৰিহে বিয়া পাতিবলৈ অনুমতি পাইছিল। এই প্ৰথাৰ প্ৰতিবাদ কৰিবলৈ গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। সত্যাগ্ৰহ শব্দটো আমি পিছলৈ আলোচনা কৰিম। আমি গান্ধীজীৰ বিষয়ে আলোচনা কৰোঁতে তেওঁৰ সত্যাগ্ৰহ বা অহিংস এই শব্দবিলাক আমি পাই যাম। সত্যাগ্ৰহ শব্দটো আমি পাছত আলোচনা কৰিম। এতিয়া আহোঁ আৰু ইয়াৰ বাবে তেওঁ সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰাৰ বাবে গান্ধীজীয়ে 9 মাহৰ বাবে
জেলত থাকিবলগীয়া হৈছিল। কিন্তু পিছত চৰকাৰে ইণ্ডিয়ান ৰিলিফ নামৰ এখন আইন প্ৰণয়ন কৰাত ইয়াক মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীজীক মুকলি কৰি দিয়া হৈছিল। এতিয়া আমি সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কথা আৰু প্ৰায় কুৱেশ্যনো আহে যে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো পোনপ্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল। আৰু এই সত্যাগ্ৰহ শব্দটো তেওঁ প্ৰথমতে কিহত ব্যৱহাৰ কৰিছিল? ট্ৰান্সভেলত যিটো আমাৰ বিবাহ কাৰ্য কৰাবৰ কাৰণে পঞ্জীয়ন কৰা ভাৰতীয়সকলৰ বাধ্যতামূলক আছিল আৰু বিবাহৰ অনুমতি দিছিল। কিন্তু সেই বিবাহ কাৰ্যটো খ্ৰীষ্টান ধৰ্ম অনুসৰিহে কৰিব লগা হৈছিল, যিটো আমাৰ ভাৰতীয় হিন্দু বা অন্যান্য ধৰ্মাৱলম্বীসকলৰ ধৰ্ম বিৰোধী নীতি নিয়ম আছিল। সেয়েহে গান্ধীজীয়ে সেই সময়ত এই প্ৰথাৰ প্ৰতিবাদ কৰি গান্ধীজীয়ে সত্যাগ্ৰহ শব্দটো দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। এতিয়া সত্যাগ্ৰহ শব্দটো ইয়াৰ দুটা সন্ধি শব্দ আছে, সত্য আৰু আগ্ৰহ। এই শব্দ দুটা লগ লাগি সত্যাগ্ৰহ শব্দটো সৃষ্টি হৈছে। এই শব্দটোৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ আমি সত্যনিষ্ঠ হৈ আমি কি কৰিব লাগিব? কাম কৰিব লাগিব। গান্ধীজীৰ মতে সত্যাগ্ৰহ হৈছে একপক্ষীয় প্ৰতিবাদ নহয়, এটা পক্ষৰ প্ৰতিবাদ নহয়। ইয়াৰ তাৎপৰ্য হ'ল যে জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। আৰু সত্যাগ্ৰহৰ ভিত্তি হৈছে অহিংসা। আমি অহিংসা মানে জানো, আগৰ আলোচনাত কৈছোঁ যে অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ কৰা যিটো গণ আন্দোলন, প্ৰতিবাদ কৰা যিটো গণ আন্দোলন, সেইটোই হৈছে অহিংসা। অৰ্থাৎ সত্যাগ্ৰহৰ ভিত্তি হৈছে কি? অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে তেওঁ লিউ লিষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিলে। তাৰপিছত দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁক এজন সেই সময়ত কৰ্মত আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত তেওঁ জনসাধাৰণ বা সেই সময়ত যে অন্যায় হৈছিলে, অবিচাৰ হৈছিলে, তাৰ প্ৰতিবাদ কৰিছিল। আৰু তেওঁ তাতে অসহযোগ আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী চলাই গৈছিল আৰু তেওঁ নেতৃত্ব দিছিল আন্দোলনত। আৰু তেওঁ সেই সময়ৰ এজন পৰিচিত কৰ্মত আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত লাভ কৰিব পাৰিছিল। আৰু সেই ভাৱমূৰ্তি লৈয়ে তেওঁ পুনৰ 1915 চনত ভাৰতলৈ উভতি আহে। 1917 পৰা 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত তিনিটা বিবাদ তেওঁ সমাধান কৰিছিল। আৰু সেই তিনিটা বিবাদ তেওঁ যেনেদৰে সমাধান কৰিবলৈ সক্ষম হৈছিল, সেই সমাধানে তেওঁ এজন যে দক্ষতা সম্পন্ন আৰু নেতা হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। আৰু গোটেই ভাৰততে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতিও লাভ কৰিছিল।
এতিয়া আহোঁ উত্তৰ বিহাৰৰ চম্পাৰণ। তেওঁ উত্তৰ বিহাৰৰ চম্পাৰণত যিটো সমস্যা হৈছিলে সেই সমস্যাটো আছিল যে ভূস্বামীৰ বিপক্ষে সাধাৰণ কৃষকসকলক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল। যিবিলাক ভূমিৰ মালিক আছিলে সেই মালিকসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব দিছিল ভূস্বামীসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। তাৰপিছত গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হৈ গৈছিল, কিন্তু তাৰ পিছতো চৰকাৰে এই কৃষকসকলৰ পৰা যি কৰ লৈছিল সেই কৰ অত্যাধিকভাৱে দিবলৈ বাধ্য কৰাইছিল। সেয়েহে এই অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিবলৈ তেওঁ সেই সাধাৰণ কৃষকসকলকো নেতৃত্ব দিছিলে আৰু প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিছিলে। ইয়াৰ পিছতে তৃতীয়টো বিবাদ আছিলে আহমেদাবাদত বঞ্চিত মিলৰ যিবিলাক শ্ৰমিক আছিল সেই শ্ৰমিকসকলৰ হৈ তেওঁ মিলৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী বা বিপক্ষে থিয় দিছিল। আৰু এই প্ৰতিটো কাৰ্যসূচীতেই তেওঁ সমাধানৰ কাৰণে একমাত্ৰ আন্দোলনৰ কৌশল হিচাপে সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল, য'ত আদৰ্শ আছিল আন্দোলনৰ সত্য আৰু অহিংসা, সত্যৰে কৰা আৰু একমাত্ৰ গণ আন্দোলন, অস্ত্ৰবিহীন গণ আন্দোলন। আৰু এই আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্ৰহণে গান্ধীজীক প্ৰকৃত শক্তি প্ৰদান কৰিছিল। অৰ্থাৎ গান্ধীজীক এই জনসাধাৰণে যদি সহযোগ বা অংশগ্ৰহণ নকৰা হয় তেতিয়া এই আন্দোলন কিজানি তেওঁ বা সমস্যাখিনি সমাধান কৰিব নোৱাৰিলে হয় বা আন্দোলন কৃতকাৰ্য হ'ব নোৱাৰিলে হয়। ইয়াৰ পিছতে আমি জানো যে আমাৰ বিশ্বত দুটাকৈ বৃহৎ মহাযুদ্ধ হৈছিল। প্ৰথমটো মহাযুদ্ধ হৈছিলে 1814 চনত। এই প্ৰথম মহাযুদ্ধৰ সময়ত আমাৰ ভাৰত ব্ৰিটিছ অধীন আছিল আৰু এই বিশ্বযুদ্ধক ভাৰতীয়সকলে যদি ব্ৰিটিছ শক্তিক সহায় কৰে তেতিয়া ব্ৰিটিছে এটা আশ্বাস দিছিল যে যুদ্ধৰ শেষত স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰিব ভাৰতীয়সকলক। সেয়ে জাতীয়তাবাদীসকলে এই আশাত বিশ্বযুদ্ধত মিত্ৰশক্তিক সমৰ্থন কৰিছিল, অৰ্থাৎ ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ যিটো মিত্ৰশক্তি আছিল বা গোট আছিল সেই গোটক সহায় কৰাৰ কাৰণে সমৰ্থন আগবঢ়ালে। কিন্তু যেতিয়া 1918 চনত এই মিত্ৰশক্তি জয়লাভ কৰিলে মহাযুদ্ধখনত, তেওঁলোকে ঔপনিৱেশিক শাসন পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। অৰ্থাৎ ভাৰতত তেওঁলোকে যিটো ব্যৱসায় বাণিজ্য বা ঔপনিৱেশিক যিটো শাসন চলাই আছিলে সেইটো তেওঁলোকে অন্ত পৰাৰ কাৰণে কোনো ধৰণৰ আগ্ৰহ দেখা নাপালে আমাৰ ভাৰতীয়সকলে। আৰু ব্ৰিটিছৰ এনে মনোবৃত্তিয়ে জাতীয়তাবাদীসকলক বাৰুদকৈ ব্ৰিটিছৰ প্ৰতি থকা যিটো আশ্বাস
বা ব্ৰিটিছৰ প্ৰতি থকা যিটো এটা ভাল মানসিকতা সেইটো অন্ত পেলায়। আৰু এনে পৰিস্থিতিত পৰাধীন জাতিবোৰৰ মাজত এটা নিৰাশাৰ সৃষ্টি হৈছিল। অৰ্থাৎ আমাৰ ভাৰতীয়সকলৰ মাজত এটা নিৰাশা যে ব্ৰিটিছসকলে আমাৰ ভাৰতক এনেদৰে স্বাধীনতা প্ৰদান নকৰে, সেইটো এটা মানসিকতা বা সেই পৰিস্থিতিয়ে উমান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিও স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনা উত্থানৰ বাবে অনুকূল হৈ পৰিছিল। আৰু এই ক্ষেত্ৰত 1917 চনত সংঘটিত হৈছিলে ৰুছ বিপ্লৱ। আৰু ইয়াৰ প্ৰভাৱ যিবিলাক পৰাধীন দেশ আছিলে সেই দেশবিলাকৰ বহু প্ৰভাৱ পৰিলক্ষিত হৈছিলে। আৰু ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই আছে। সাধাৰণ মানুহৰ যদি একগোট হয় আৰু এই ৰাজ্যৰ একতা শক্তি কোনো শক্তিয়ে পৰাজয় কৰিব নোৱাৰে। আৰু ৰুছ বিপ্লৱৰ প্ৰেৰণাই ভাৰতীয় স্বাধীনতাকামী জনসাধাৰণকো উৎসাহিত কৰি তুলিছিল। আৰু এনে সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ হৈছিল। আৰু মহাত্মা গান্ধীয়ে অৰ্থাৎ তেওঁ ভাৰতত বা তেওঁ বিশ্বতে এজন প্ৰভাৱশালী জাতীয়তাবাদী নেতা হিচাপে প্ৰতিষ্ঠিত লাভ কৰিছিল। অৰ্থাৎ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ, হেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। আৰু তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰেই তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আগবঢ়াই লৈ গৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মহাত্মা গান্ধীৰ পৰিচয়, তেওঁৰ কৰ্মজীৱনী, তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত কেনেদৰে উত্থান হৈছিল বা স্বাধীনতা আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে তেওঁ কেনেকৈ কৰিবলৈ অনুপ্ৰাণিত হৈছিল বা তেওঁ কেনেদৰে আগবাঢ়িছিল, সেইখিনি আমি আলোচনা কৰিলোঁ। আৰু পিছৰ আলোচনাত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে কৰা যিবিলাক গণ আন্দোলন আছিল, সত্যাগ্ৰহ বা অহিংস আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু ভাৰতক কেনেদৰে স্বাধীনতা প্ৰদান কৰিছিল তাৰ বিষয়ে আমি পাছৰ ক্লাছত আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু মই কেইটামান প্ৰশ্নাৱলী তোমালোকক দিম, ইম্পৰ্টেণ্ট কুৱেশ্যন। এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু মোক উত্তৰখিনি কৰি পঠিয়াবা। হ'ব, আজিলৈ আহোঁ।